অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ধেমাজি জিলা সমিতিৰ সংবাদমেললৈ মই পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ, লগতে আদৰণি জনাইছোঁ। আমি অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ধেমাজি জিলা সমিতিৰ পৰা বিশেষকৈ এক কাৰণবশতঃ আমি জৰুৰীভাৱে এই সংবাদমেল আয়োজন কৰিব লগা হ'ল, কিয়নো আমি বিগত 3 মাহ আগতে আমি অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ধেমাজি জিলা সমিতিখন পূৰ্ণাংগ ৰূপত এক আমি সমিতি গঠন কৰা হৈছিলে, কিন্তু বিশেষ কাৰণবশতঃ আজি এসপ্তাহ আগতে আমাৰ সম্পাদক মহোদয়ে কিছু সমস্যাৰ কাৰণে লগতে তেওঁ আমাৰ সংগঠনত সময় দিব নোৱাৰাত আমি অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যন তৰফৰ পৰা তেখেতক আমি অব্যাহতি দিয়া হৈছে। লগতে নৱনিযুক্ত আমি সম্পাদক হিচাপে আমাৰ সংগঠনৰে বিত্ত সম্পাদক আমাৰ শুভ চুতীয়া ডাঙৰীয়াক আমি নৱনিযুক্ত সম্পাদক হিচাপে যিহেতু আমি নিৰ্বাচন কৰিছোঁ, নিযুক্তি কৰিছোঁ। এই আমাৰ শুভ চুতীয়া ডাঙৰীয়া আছে আমাৰ লগতে এতিয়া নৱনিযুক্ত সম্পাদক। লগতে আমি মোৰ সতীৰ্থ লগতে অসমবাসী ৰাইজলৈ মই এয়াই অনুৰোধ কৰিব বিচাৰিছোঁ, আমি অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ধেমাজি জিলা সমিতি যেতিয়া পূৰ্ণাংগ আমি ৰূপ দিছোঁ, সেই সময়ৰে পৰা আমি ৰাইজৰ জনসাধাৰণৰ হকে আমি বিভিন্ন পদক্ষেপ লৈ আমি আগবাঢ়ি লৈ যাবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ আমাৰ সতীৰ্থই বহুখিনি আমাক সহায় সহযোগিতা ৰাখিছে। লগতে আজি যিহেতু আমি এক জৰুৰীভাৱে এক আমি সভা আয়োজন কৰিছিলোঁ, আমি বৈঠকত মিলিত হৈছিলোঁ। আমাৰ মুখ্য উপদেষ্টা আমাৰ কল্যাণ গগৈ ডাঙৰীয়াৰ সৈতেও আমি মিলিত হৈ আগন্তুক পৰৱৰ্তী সময়ত আমি কিছু কৰণীয় কাৰ্য আমি যিহেতু বহুখিনি আমি পদক্ষেপ লৈছোঁ, সেই পদক্ষেপসমূহক যাতে আমি বাস্তৱিকভাৱে আপোনালোকৰ আগত আমি ৰূপায়ণ কৰিব পাৰোঁ, সেইটোকে আশা ৰাখিছোঁ। সেইবাবে আমাৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ সতীৰ্থই যাতে আমাক সহযোগ কৰিব আৰু লগতে অসমৰ জনগণে যেন আমাক ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ধেমাজি জিলা সমিতিক যাতে আশীৰ্বাদ কৰিব, সেয়াই কামনা কৰিছোঁ। ধন্যবাদ। সময়বিলাকত যিহেতু আমি কিছু পদক্ষেপ লৈছোঁ, নতুন পদক্ষেপ, যদি আমি পদক্ষেপসমূহ যদি আমি ক'বলৈ যাওঁ, প্ৰথমে আমি আমাৰ অসম ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ ধেমাজি জিলা সমিতিত যিহেতু এতিয়ালৈকে আমাৰ কাৰ্যালয় নাই, সেই কাৰ্যালয় আমি এই 20 দিনৰ ভিতৰতে আমি গঢ় দিয়াৰ আমি পদক্ষেপ লৈছোঁ আৰু আশা ৰাখিছোঁ এই 20 দিনৰ ভিতৰত আমি কোনো পধ্যে হ'লেও আমি যাতে আমি জিলা সমিতিৰ এক কাৰ্যালয় আমি স্থায়ীভাৱে নহ'লেও আমি অস্থায়ীভাৱে যাতে নিৰ্মাণ কৰিব পাৰোঁ। লগতে আমাৰ যিহেতু আমাৰ পৰ্টেল নিউজসকলৰ যিহেতু আমাৰ ডিজিটেল মিডিয়া আমাৰ সাংবাদিকসকলৰ যিহেতু এতিয়ালৈকে চৰকাৰীকৰণৰ কোনো আই কাৰ্ড নাই, সেইবাবে আমি যোগাযোগ কৰিম, সেইটো আমি পদক্ষেপ লৈছোঁ। আমি কম সময়ৰ ভিতৰতেই যাতে আমাৰ ডিজিটেল মিডিয়াৰ যিমানখিনি আমাৰ সতীৰ্থ আছে যাতে চৰকাৰীকৰণৰ এটা আই কাৰ্ড আমি পোৱাকৈ আমি যাতে ব্যৱস্থা কৰিব পাৰোঁ, সেই সন্দৰ্ভতো আমি কিছু আমি জনসংযোগ বিভাগৰ আমি ব্যক্তিসকলক আমি বিষয়ববীয়াসকলৰ সৈতে আমি সম্পৰ্কত থাকি কিছু এই কামবিলাকক আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ। লগতে যিহেতু আমাৰ ধেমাজি জিলাত যিহেতু বহুখিনি আমাৰ আৰক্ষী থানা আছে, সেই আৰক্ষী থানাৰ আমি পৰিদৰ্শকসকলকো যাতে আমি ডিজিটেল মিডিয়াৰ হৈ পিনে সম্পৰ্কত থাকি আমি কামবিলাকক যাতে আমি সুচাৰুৰূপে আমি যদি পালন কৰি লৈ যাব পাৰোঁ, সেই সন্দৰ্ভতো আমি পদক্ষেপ লৈছোঁ। আৰু বহুখিনি আমি পদক্ষেপ লৈছোঁ, কিন্তু ক'লে আমি সেইকে নহ'ব, সেইকাৰণে কিন্তু আমি যিকোনো এতিয়া 10-15টামান আমি পদক্ষেপ লৈছোঁ, এই পদক্ষেপসমূহক আমি বাস্তৱিকভাৱে আমি ৰূপায়ণ কৰাৰ প্ৰচেষ্টা চলাইছোঁ।